ইয়াত ল'ৰাবিলাকে বেছি ভাল গায় নে ছোৱালীবিলাকে? ঠিক আছে, প্ৰথমতে যিহেতু লেডিজ ফাৰ্ষ্ট বুলি কয়, মই যিমান মহিলা দৰ্শক আছে এবাৰ শুনি চাম কোনে কোনে জানে গাবলৈ। তাৰপিছত ল'ৰাবিলাকৰ ওচৰত আহিম, হ'বনে? এবাৰ শুনি চাম। মনে কৈছে যে ল'ৰাবিলাকে বেছি ডাঙৰকে গাব নেকি বাৰু ছোৱালীতকৈ? আচ্ছা, এবাৰ মোৰ বাওঁফালৰ পৰা শুনিম, সকলোৱে গাব ভাল লাগিব, ঠিক আছে? আচ্ছা, এইবাৰ মোৰ ভাৱ হৈছে যে সোঁফালৰ ল'ৰাকেইটা এইফালতকে ডাঙৰ মাতো লৈ গাব পাৰিব, হয়নে? এবাৰ শুনি চাম। মানে ইমান শুদ্ধ কেনেকে হ'ব পাৰো? মই যেনেকে কৈ গৈছো তেনেকুৱাই হৈ গৈছে। আচ্ছা, এবাৰ পিছফালে গাব নেকি কোনোবা? এবাৰ শুনিম সকলোৱে, আৰু যিসকলে বৰষুণত তিতি আছে তেওঁলোকৰ গানে ভাল লাগিব একেলগে সকলোৱে। সকলোৱে লগত হ'বনে? হাত চাপৰি হবে। 1 2 3 ইমান সুন্দৰ মাত এটা নিজৰ কাৰণে হাত চাপৰি বজাব লাগে, বিৰাট ধুনীয়া সহযোগিতা। থেংক ইউ। গাঁও গীত খাবলৈ সহযোগিতা ভাল লাগিব। থেংক ইউ।
ধন্যবাদ বহুত ধন্যবাদ সকলকে থ্যাংক ইউ সো মাচ